নমস্কাৰ, দুলীয়াজান ভাদেই পাইছিল মই ৰুস্তম ভূঞা আৰু মোৰ লগত আছে এয়া মনোমেশ। নমস্কাৰ। এইফালে আপোনাৰ দিগন্ত বৰা। নমস্কাৰ। তো আমি কৰোণা সম্পৰ্কত এটা গান লিখি উলিয়াইছিলোঁ। অসমৰ ৰাইজে যিহেতুকে এতিয়া মনত এটা ভয়ংকৰ সৃষ্টি প্ৰতিজন ব্যক্তিৰ মাজতে হৈ আছে। তো সেয়েহে আমি ৰাইজক সজাগ কৰিবৰ কাৰণে যিটো গান উলিয়াইছোঁ, অডিঅ'টো আপোনালোকৰ মাজলৈ কেইদিনমান পিছত আপোনালোকৰ মাজলৈ অডিঅ'টো উলিয়াই দিম। তো আমি ৰিহাৰ্চল যিখিনি কৰিছোঁ সেইখিনিকে আপোনালোকৰ মাজত আমি অলপ গুণগুণাই দিছোঁ। আহকচোন। আমি যদি ভুল হয় আপোনালোকে নিজৰ ভাই ককা হিচাপত ভাবি পেলাই ক্ষমা কৰি দিব। আহকচোন পোনে পোনে গানটো শুনো। বিশ্বৰ চৌদিশে হাহাকাৰ জনতাৰ বিয়পিছে জানানে অসীম কৰোণাৰ। চীনৰে ভুলকে ভুগিছে বিশ্বই, ভাৰততো পালেহি বোলে ঐ কৰোণাৰ। ভাৰততো পালেহি বোলে ঐ কৰোণা। মহামাৰীক প্ৰতিৰোধৰ নগণ্য চিকিৎসা, নিজৰ শৰীৰৰ কথা নিজে ভাবিবা। ককাই ভাই, প্ৰতিদিনে প্ৰতিপলে মৃত্যুৰ জনতাৰ সমাগত স্থলীলৈ বিনাতে তই নাযাবি। নিজেও সজাগ হৈ আনকো জনাবি। বাতৰি শিৰোনামা কৰোণাৰ দখলত, অজান পশু পক্ষীও মৃত্যুৰ কবলত। তাকে ভাবি গুণি চিঞৰিছো আমি, সমগ্ৰ বিশ্বই কান্দিছে আজি।